আপোনালোকে জানেনে পিঠাগুৰি তেল পিঠাখিনি যে একো আটা নিদিয়াকৈ বেকিং সোডা নিদিয়াকৈ একো বস্তু নিদিয়াকৈ যে কিমান ধুনীয়াকৈ ফুলিব পাৰে আপোনালোকক মই আজি দেখুৱাম বাৰু। কিন্তু পিঠাগুৰিখিনি যে প্ৰথমতে তিয়াই ল'ব লাগে 3 ঘণ্টামান তিয়াই কিনে অকমান সময় শুকাই তাৰ পিছত কিন্তু মেচিনত গুৰি কৰি আনিব লাগে, তেতিয়া কিন্তু বহুত ধুনীয়া হয়। আৰু আপুনি যে এনে শুকানকৈ গুৰি কৰি আনে ন তেতিয়া কিন্তু নুফুলিব পাৰে পিঠাখিনি। আৰু মই পিঠাগুৰিখিনি লৈ ল'লোঁ, তাৰপিছত মিঠাইও দি দিছোঁ, গুড় মিঠাই। আপুনি যিমান মিঠা খায় সেই হিচাপমতে দি কিনে অকণ পানী দি কিনে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ যাতে একো দানা দানা হৈ নাথাকে বাৰু। এনেদৰে মিক্স কৰি লোৱাৰ পিছত চাব আমাৰ টেক্সচাৰখিনি পূৰা স্মুথ হৈ আহিব। পূৰা পাতলো হ'ব নালাগে আকৌ ডাঠো হ'ব নালাগে, নহ'লে আকৌ পিঠাখিনি নুফুলিব বাৰু, ভিতৰত কেঁচা থাকি যাব বেছি ডাঠ হ'লে। চাওক না আমাৰ পিঠাগুড়িখিনি এনেকুৱা টেক্সচাৰ হ'লেই হৈ যাব। আৰু মই এটা গিলাচত ভৰাই ল'ম ধুনীয়াকৈ, কাৰণ মই গিলাচত বনাই কিনে ভাল পাওঁ, আপুনি হাতাৰেও বনাব পাৰে। আৰু আমাৰ তেলখিনিও গৰম হৈ গৈছে বাৰু, মই অকণমানকৈ দি দিছোঁ। ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগে, বেছি আকৌ হিট দিলে পিঠাখিনি পুৰি যাব, ভিতৰত কেঁচা থাকি যাব। সেইকাৰণে চাওক আমাৰ পিঠাখিনি যে ধুনীয়াকৈ ফুলি উঠিছে, চাব পাৰিছেনে পুৰিৰ দৰে। ইমান যে খাব ভাল লাগে, ভিতৰত যে ইমান ছফ্ট হয়, একো ছ'ডা নিদোৱাকৈ চাওক না পিঠাখিনি আমাৰ ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে এনেদৰে বনাব পাৰে। আৰু মোৰ পিঠাখিনি চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু পিঠাগুড়িখিনি যে ধুনীয়াকৈ প্ৰথমতে তিয়াই লৈ কিনে তাৰপিছত মেচিনত গুড়া কৰি আনিব পাৰোঁ, তেতিয়াহ'লে বহুত ভাল হয়। আমাৰ পিঠাখিনি কালাৰটো চাওকচোন কিমান ভাল লাগিছে ন। আপোনালোকে কেনে পালে ভিডিঅ'টো জনাব বাৰু এবাৰ। মোৰ গোটেই পিঠাখিনি ৰেডি হৈ গ'ল। তেন্তে মোৰ ভিডিঅ'খিনি চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু এটা মই ফালি দেখুৱাইছোঁ বাৰু, চাওক ভিতৰত যে পূৰা জালি জালি হৈছে, ইমান খাবলৈ ভাল লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰি দিওঁ। তেনে এনেকুৱা নতুন ৰেচিপি আপোনালোকৰ আগত মই লৈ আহিম। আৰু মোক ইমান মৰম দিছে আপোনালোকে ভিডিঅ'বোৰত, তাৰ কাৰণে বহুত ধন্যবাদ।